ফ্ৰেণ্ডছ গুড মৰ্নিং সকলকে অন্য এটা ভিডিঅ'ৰ মাজলৈ মই পালকি আপোনালোকক স্বাগতম জনাইছোঁ লৈ আনিছোঁ এটা বেলেগ ভিডিঅ' আপোনালোকে সকলোৱে জানে আজি শিৱৰাত্ৰি হয় আজি শিৱ চতুৰ্দশী তো আজি দিনটো খুবেই ভাল দিন হয় এটা ভাল লগা দিন হয় গতিকে আজিতো সকলোৱে মন্দিৰ চন্দিৰে গৈ পূজা পাতল কৰিব শিৱ বাবাৰ আশীৰ্বাদ ল'ব আৰু লগতে আজি আৰু এটা মোৰ কাৰণে আমাৰ ফেমিলিটোৰ কাৰণে এটা আকৌ এটা বিশেষ দিন সেইটো হৈছে আজি আমাৰ মাৰ বাৰ্থডে তো আজি মাৰ বাৰ্থডে হয় আৰু আজি ইফালে মহাশিৱৰাত্ৰি হয় তো দুটাই আজি ভাল দিন হয় দুটাই আমাৰ কাৰণে গতিকে এতিয়া ৰাতিপুৱা শুই উঠি গা পা ভালকৈ ধুই উঠিলোঁ ধুই মেলি এতিয়া আমি মন্দিৰলৈ যাম তাৰ পাছত মন্দিৰ চন্দিৰ গৈ বাবাৰ আশীৰ্বাদ লৈ আহি তাৰ পাছত আকৌ কিবা কিবি প্লেনিং কৰা আছে মই এতিয়াই বাৰু কৈ নিদিওঁ গতিকে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু মই কি কৰোঁ কি নকৰোঁ গোটেইখিনি আপোনালোকে লাহে লাহে গম পাই থাকিব আজি যিহেতু মাৰ বাৰ্থডে হয় গতিকে আমি আজি গধূলিলৈকে এটা ছাৰপ্ৰাইজ মানে প্লেন এটা কৰি থৈছোঁ তো গধূলি অলপ কিবা কিবি কৰিম আৰু তাৰপাছত তাৰ আগতে এতিয়া দিনত এবাৰ মন্দিৰ যাম তাৰপাছত আমাৰ ওচৰতে এটা বিৰাট ধুনীয়া শিৱ মন্দিৰ আছে আৰু তাত বহুত ধুনীয়া হয় মানে শিৱৰাত্ৰিৰ দিনাখন বহুত ভাল লাগে গৈ তো এবাৰ গধূলি দিনতো এবাৰ যাব লাগিব তাত আকৌ গধূলি এবাৰ ওলাই যাম তাৰ পৰা আহি আমি ৰাতি গোটেইকেইটা লগ হৈ মানে আমি এটা খানা এটা খাব লাগিব আৰু লগতে বেলেগ এটা ছাৰপ্ৰাইজ আছে সেইটো মই এতিয়া কৈ নিদিওঁ আপোনালোকে লাহে লাহে গৈ দেখি থাকিব এতিয়া কৈ দিলে সেইটো ছাৰপ্ৰাইজ হৈ নাথাকিব আচলতে মই যোৱাকালি হঠাতে ঘৰলৈ আহিলোঁ কিয়নো যোৱাকালি মোৰ শ্বুটিং আছিলে মায়াবিনী ৰঙৰ চেনেলখন প্ৰচাৰিত হৈ থকা এখন অতি সুন্দৰ ধাৰাবাহিক মায়াবিনী সেইখনত মই এটা কেৰেক্টাৰ কৰি আছিলোঁ আপোনালোকে যোনে যোনে মায়াবিনীখন চাইছে নিশ্চয় মোক আপোনালোকে দেখিছে গম পাইছে মই কি কেৰেক্টাৰ কৰি আছোঁ তাৰ কেৰেক্টাৰটো মোৰ খুবেই ভাল লাগিছে তো যোৱাকালিও মোৰ তাত শ্বুটিং আছিলে তাৰপাছত শ্বুটিং কৰি তাৰ পৰা বাহিৰে ঘৰলৈকে আহিলোঁ ইভেন ঘৰত যাই আমি এইটো কথা কোনেও গম পোৱা নাছিলে ভাবিলোঁ মানে ছাৰপ্ৰাইজ দিম বুলি আকৌ যোৱাকালি আমাৰ লগতে সেই আছিলে আমাৰ সৰু বাচ্ছা এটা আছে ইয়াতে ঘৰতে তো বাচ্ছাটোৰো যোৱাকালি মানে বাৰ্থডে আছিলে তো তাকো ছাৰপ্ৰাইজ দিম ভাবি মিলি গোটেইখিনি মানে প্লেনিং কৰি যোৱাকালি আহি গ'লোঁ কিন্তু কি হ'ল মই যোৱাকালি ইমানেই বেছি দৌৰাদৌৰি হৈ গ'ল যে মই তাৰ বাৰ্থডেৰ মই ব্লগটো বনাব নোৱাৰিলোঁ আপোনাক দেখাব নোৱাৰিলোঁ সেইটো কাৰণে আপোনালোকে মোক বেয়া নাপাব কিন্তু আজি যিহেতু ঘৰতে আছোঁ গতিকে ভাবিলোঁ যে আজি মই দিনটো কেনেকৈ শিৱৰাত্ৰিৰ লগতে মাৰ বাৰ্থডে কেনেকৈ আমি চেলিব্ৰেট কৰোঁ গতিকে আপোনালোকৰ লগত যদি শ্বেয়াৰ নকৰোঁ তেতিয়াহ'লেতো ভাল নালাগিব সেইটো কাৰণে ৰাতিপুৱা ষ্টাৰ্ট কৰি দিলোঁ আৰু যোৱাকালি আমাৰ যিটো বাৰ্থডে গ'ল মই বাৰ্থডে বাচ্ছাটোক মই আপোনালোক দেখাই আছোঁ আপোনালোকে দেখিব তাক তাৰপিছত আমাৰ বাৰ্থডে গালক দেখিব ৱাও বেকগ্ৰাউণ্ডটো ইমান ধুনীয়া হৈছে চ' আমি এতিয়া মন্দিৰ যাব ওলাইছোঁ গোটেইকেইটা গতিকে আমি গোটেইকেইটাক এবাৰ দেখাই দিম দেখাই মেলি তাৰপিছত আমি কোনে কি পিন্ধিছে বাহিৰ ওলাই আমি দেখাই আছোঁ এয়া এইটো তাই মোক কৈছে মানুহে হাঁহিব এই তাই আগত পজ দিছে চাকৰি আমাৰ জবা কুচুম ভালকৈ সাজি কাচি ওলাই আহিছে সেয়া এইটো ৰিম্পি এইটো ধুনু বাবা আৰু আমাৰ এইজনী হৈছে জিন্তি মইনা আমি যাওঁ শিৱ মন্দিৰ শিৱ বাবাৰ আশীৰ্বাদ ল'বলৈ ফ্ৰেণ্ডছ আপোনালোকক মই কৈছিলোঁ যে আমাৰ আজি যিটো আমাৰ বাৰ্থডে আছিলে তো গধূলিকৈ আমাৰ এটা ধুনীয়া ছাৰপ্ৰাইজ আছে বুলি কৈছিলোঁ ছাৰপ্ৰাইজটো হৈছে আমি মাৰ কাৰণে এটা কেক আনিছিলোঁ আৰু এখন ধুনীয়া মানে শাৰী এখন আনিছিলোঁ গিফ্ট দিবৰ কাৰণে তো এতিয়ালৈকে যিহেতু আমাৰ বাৰ্থডে গালে গম পোৱা নাই যে আমি কেক আনিছোঁ বা গিফ্ট আনিছোঁ তো এতিয়া আহিব
বাৰ্থডেতে একদম পূৰা ছাৰপ্ৰাইজ হৈ যাব চাওঁ বাৰু আমাৰ ছাৰপ্ৰাইজটো কেনেকুৱা হয় আমাৰ ফালৰ পৰা ছাৰপ্ৰাইজ হয় নে আমিয়ে ছাৰপ্ৰাইজ হৈ যায় সেইটোৱে ডাঙৰ কথা তো দিয়কচোন আমি এতিয়াই কৰোঁ কিন্তু মানে কেনেকুৱা হৈছে আজি ৰুমত পৰিৱেশটো অকণমান মানে হেৰি হৈ আছে যিহেতু ইমানেই আমি ঘৰত নাছিলোঁ গতিকে টেবুল চেবুলৰ পৰা আমি গোটেইখিনি ঠিক ঠাক কৰি ল'ব পৰাকৈ নাই গতিকে চাওঁ কেনেকৈ আমি কেকটো কাটিব পাৰোঁ সেইখিনি চাই লওঁ তাৰপিছত আপোনালোকক মই দেখাই যাওঁ আপোনালোকে চাই থাকিব একদম আজি কি হয় আহিব কৰিব কি কয় নহয় এইটো ভয় দিগদাৰ হ'ব নেকি Happy birthday, Mata. Happy birthday to you. Happy birthday to you. Happy birthday to you. এয়া আমি এতিয়া কেক কাটিম এয়া চাওঁ কেক সেইটো কেক আৰু আমাৰ বাৰ্থডে গাৰ্লটো বাৰ্থডে গাৰ্ল ক'ত মুখখন দি তো হ্যাপি বাৰ্থডে এটা কেক কাটা পাৰো হিটো সাইডটা কেক কাটা পৰ্বটো হৈ গ'ল এতিয়া আছে গিফ্ট দিয়া পৰ্ব আমাৰ মানে বাচ্চাটো ভিডিঅ' অহা নাই তো আমি ধুনুমণিক দিয়া ভিডিঅ' কালি তোমাৰ জন্মদিন দিছে আজি মোৰ জন্মদিন আমাৰ ধুনু বাবা কলিজামণি ন ধুনু বাবা খাই দিয়া এতিয়া ৰিম্পু তো আমি এতিয়া গিফ্টটো দি দিওঁ অলপ ৱেইট কৰক মই গিফ্টটো আনিছোঁ Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. Happy birthday to you. Happy birthday to you. মই ঘৰত মই আছিলোঁ ডাঙৰ আছিলোঁ কিন্তু মই ভাগত পোৱাই নাই মোক দিয়াই নাই চা হেপী বাৰ্থডে থেংক ইউ কেকটো নাখাওঁ আৰু একদম মজা কেক আৰু এতিয়া আমাৰ গিফ্ট দিব আমি গিফ্ট দিম ন আপোনাক এটা কথা কওঁ আমাৰ নলবাৰী সত্ৰ যিটো আমাৰ শিৱ মন্দিৰৰ অপজিটত এখন বেকাৰী আছে ৰুমা বেকাৰী তো তাৰ কেকবোৰ বিৰাট ধুনীয়া হয় বিৰাট টেষ্টি হয় আপোনালোকক লাগিলে তাৰ পৰা ল'ব পাৰে তাৰ গোটেইবোৰ বস্তুৱে বিৰাট ধুনীয়া হয় স্পেচিয়েল তাৰ কেকবোৰ বিৰাট টেষ্টি হয় আৰু আমি যিটো কেক আনিছিলোঁ এইটো ৰুমা বেকাৰী হয় তো আপোনালোক লাগিলে কণ্টেক্ট কৰিব আনিব তাৰ পৰা কেকটো খাই চাব এতিয়া গিফ্টটো নাই আমি গিফ্ট দিম এয়া ভণ্টি আৰু মোৰ ফালৰ পৰা আছিলে এইখন শাৰীখন ভণ্টি গিফ্টটো দিম এয়া আমাৰ ফালৰ পৰা এখন শাৰী দিলোঁ এয়া হেপী বাৰ্থডে থেংক ইউ আৰু আপোনালোক মই কথা এটা কওঁ যে কেকটো কিন্তু ভাইটিৰ ফালৰ পৰা আছিলে মানে মাৰ একমাত্ৰ পুত্ৰৰ ফালৰ পৰা সেইটো আছিলে কেক বিৰাট
সব পরে মানে গিফট পাইছে একমাত্ৰ পুত্ৰ এছিলে এতিয়া আমি অকণ ওলাই যাম মন্দিৰৰ ফালে চাই যাব লাগিব পূজা মেইন শিৱ বাবা পূজা মেইন আমি এতিয়া অকণ ওলাই যাম ওলাই গৈ তাৰ পৰা আহি ৰাতি আমাৰ আজি খানা হ'ব আমি খানা খাব লাগিব খানা পিনা খাই তাৰপিছত মই কি কৰিম কিবা এটা কৰিম বাৰু এতিয়া দিয়কচোন বাকীখিনি So friends, আজি আমাৰ দিনটো খুব ভালেই গ'ল আপোনালোকে মোৰ ভিডিঅ'ত চাই গম পালে আমি আজি বহুত এনজয় কৰিলোঁ আচলতে গধূলি এবাৰ মন্দিৰলৈ ওলাই যোৱা কথা আছিল যদিও আজি যোৱা নহ'ল কিয়নো যিহেতু আমাৰ গধূলি আমাৰ ঘৰতে এটা পাৰ্টি সৰুকৈ পাৰ্টি ৰখা গ'লতো সেইটো কাৰণে গধূলি যোৱা নহ'ল সেইটো কাৰণে আপোনালোকক মই গধূলি পিক দেখাব নোৱাৰিলোঁ তো আজিৰ কাৰণে এইখিনি এতিয়া আমাৰ গোটেই বনোৱা মিলা হৈ গ'ল এতিয়া খোৱা লোৱাও মানে হ'ল চ' যিহেতু ৰাতি হৈছে গতিকে আজি ভিডিঅ'টো ইমানতে মই শেষ কৰি আমিও ভাত পানী খাই মেলি শুই যাওঁ আৰু আজি অৱশ্যে শিৱৰাত্ৰি আছিল কাৰণে আমি আজি নিৰামিষ খালোঁ পনীৰ বনালে আচলতে ভিডিঅ' যেতিয়া মই ক্লিপ বনাইছিলোঁ তেতিয়া গোটেইখিনি বনোৱা হোৱা নাছিলে সেইটো কাৰণে টোটেল খানাটো মই আপোনালোক ভালকৈ দেখাব নোৱাৰিলোঁ একো নাই বাৰু তেতিয়াহ'লে আজিলৈ মই ব্লগটো ইমানতে শেষ কৰোঁ আকৌ এটা ভিডিঅ'ৰ যোগেদি খুব সোনকালে মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ আজিলৈ টাটা বাই বাই গুড নাইট লাভ ইউ অল একদম দিল से दिल तक বাই বাই